ডেভেলপমেণ্ট কাম কৰাৰ ক্ষেত্ৰত বহুত মানে অসুবিধা আমি দেখিছোঁ। এইকাৰণে মানে পুনৰ মানে নিৰ্ধাৰণ হোৱাটো আমি বিচাৰিছোঁ আৰু পাৰ্লামেণ্টাৰী ৰিডিলিমিশ্যনৰ ক্ষেত্ৰত আমি বিচাৰিছোঁ যে কোকৰাঝাৰ যিটো মানে সমষ্টি ST এই STটো এচিটিছ মানে ST হিচাপে থকাটো আমি বিচাৰিছোঁ। শোণিতপুৰ আৰু বিশ্বনাথ এক্সটেনশ্যন কৰাৰ পিছত জিলা আমাৰ যিটো বাঢ়িব, পপুলেশ্যন যিটো আমাৰ বাঢ়িব, আমাৰ 6 শিডিউলৰ আণ্ডাৰত আমাৰ দুখন মানে পাৰ্লামেণ্টাৰী সমষ্টি হোৱাটো আমি নিখিল বড়ো ছাত্ৰ সন্থাই আমি বিচাৰিছোঁ। সমষ্টিটো আমিও বিচাৰিছোঁ নিখিল বড়ো ছাত্ৰ সন্থা হিচাপে। নিখিল বড়ো ছাত্ৰ সন্থা তৰফৰ পৰা আমি মানে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়ালৈও আমি চিঠিও আমি প্ৰেৰণ কৰিছিলোঁ যে পুনৰ নিৰ্ধাৰণ মানে হ'ব লাগে আমাৰ সমষ্টিবিলাক। কাৰণ আমাৰ মানে সমষ্টিবিলাক যে আমাৰ BTRত মানে এতিয়া 5খন জিলা আছে আৰু শোণিতপুৰ আৰু বিশ্বনাথ মানে ইয়াত মানে এক্সটেনশ্যন যদি কৰা হয় তেতিয়াহ'লে আৰু আমাৰ মানে জিলাখন বাঢ়িব। আমি বিচাৰিছোঁ যে আমাৰ মানে যিটো আমাৰ মানে 6 শিডিউলৰ এৰিয়াত যিখিনি গাঁওসমূহ, সেই গাঁওসমূহ আমাৰ 6 শিডিউলৰ যিটো চিভিল ডিষ্ট্ৰিক্ট আছে, সেই চিভিল ডিষ্ট্ৰিক্টৰ আণ্ডাৰতে বা 6 শিডিউলৰ যিখিনি সমষ্টি আছে সেই সমষ্টিৰ ভিতৰতে থাকিব লাগে। এইটো অসমৰ লগত মানে কোনোবা বঙাইগাঁও সমষ্টিত থাকিব লাগে বা অভয়পুৰী সমষ্টিত থাকিব লাগে, কোনোবা মানে ধুবুৰী মানে সমষ্টি বা আমাৰ মানে সৰ্ব সমষ্টিৰ লগত থাকিব লাগে বুলি আমি নাভাবোঁ। তেতিয়াহ'লে কি হয়, এডমিনিষ্ট্ৰেশ্যনত বহুত মানে অসুবিধা আহে, ডেভেলপমেণ্ট কাম কৰাৰ ক্ষেত্ৰত বহুত মানে অসুবিধা আমি দেখিছোঁ। এইকাৰণে মানে পুনৰ মানে নিৰ্ধাৰণ হোৱাটো আমি বিচাৰিছোঁ। লগতে এইটো 6 শিডিউল বেষ্ট মানে হ'লে আমি ভাল মানে হয় বুলি আমি ভাবোঁ। ইয়াত এছেম্বলি মানে ৰিডিলিমিটেশ্যন প্লাছ পাৰ্লামেণ্টাৰী ৰিডিলিমিটেশ্যন একেলগে হ'ব। আৰু পাৰ্লামেণ্টাৰী ৰিডিলিমিশ্যনৰ ক্ষেত্ৰত আমি বিচাৰিছোঁ যে কোকৰাঝাৰ যিটো মানে সমষ্টি ST এই STটো এচিটিছ মানে ST হিচাপে থকাটো আমি বিচাৰিছোঁ। লগতে শোণিতপুৰ আৰু বিশ্বনাথ এক্সটেনশ্যন কৰাৰ পিছত জিলা আমাৰ যিটো বাঢ়িব, পপুলেশ্যন যিটো আমাৰ বাঢ়িব, আমাৰ 6 শিডিউলৰ আণ্ডাৰত আমাৰ দুখন মানে পাৰ্লামেণ্টাৰী সমষ্টি হোৱাটো আমি নিখিল বড়ো ছাত্ৰ সন্থাই আমি বিচাৰিছোঁ। লগতে আমাৰ বড়ো ৰাইজে আমি বিচাৰিছে বা এই অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠীয়ে মানে হ'লে ভাল মানে হ'ব বুলি আমি তেনেকুৱা মানে মন্তব্যবিলাকতো আমি জাগাত আমি শুনিছোঁ। যিমান মানে সমষ্টি বাঢ়িব, জাগাৰ উন্নয়ন হ'ব, জাগাৰ মানে ৰাইটছটো মানে বেছি ভাল হ'ব বা চবেই ইয়াত অংশগ্ৰহণ কৰাৰ যিটো মানে সুযোগ আৰু সুবিধা এইটো থাকিব বা আমাৰ যিটো এডমিনিষ্ট্ৰেশ্যন এইটো ওচৰত হ'ব, উন্নয়নটো ভাল হ'ব বুলি আমি ভাবি যে আমি যিটো মানে সমষ্টি মানে ৰিডিলিমিটেশ্যন এইটো হোৱাটো আমি বিচাৰিছোঁ। 1971ত হোৱাৰ পিছত মানে হোৱা নাছিলে, এইবাৰ হ'বলৈ লৈছে, আমি খুব মানে ৱেলকাম কৰিছোঁ। কিন্তু আমি বিচাৰিছোঁ যে 6 শিডিউল বেষ্ট হ'ব লাগে আৰু এক্সিষ্টিং কোকৰাঝাৰৰ যিটো মানে MP চিট এইটো এচিটিছ ST হিচাপে থাকিব লাগে বুলি আমি দাবী জনাইছোঁ আৰু দাবীও জনাম আমি। আৰু এইটো যদি নহয় আমি তাত আমাৰ ক'ব লগা থাকিব বুলি আমি চৰকাৰৰ ওচৰত বা ইলেকশ্যন কমিশ্যন মানে লৈ আমি জনাইছোঁ।